সাম্য মৈত্ৰী বাণী শিৰত লৈ ৰূপান্তৰৰ ৰূপেৰে আগবাঢ়ি যোৱাই আমাৰ প্ৰয়াস, আমাৰ প্ৰয়াস, আমাৰ প্ৰয়াস। প্ৰথমতে বা দাদা আপোনালোকক অশেষ ধন্যবাদ প্ৰয়াসৰ তৰফৰ পৰা। ইমান ব্যস্ততাপূৰ্ণ জীৱন আপোনালোকৰ, তাৰ পাছতো যে আজি আমাক সময় দিছে তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু ভাল লগা কথাটো এইটো অলৰেডি আপোনালোকক জনাইছো, আমাৰ প্ৰয়াসৰ নতুন সংযোজনত প্ৰথম কিন্তু অতিথি আপোনালোক দুগৰাকী। গতিকে একাপ আৰু কিছু কথা, গতিকে চাহ খাই খাই কথা পাতি থাকো নেকি? বাকী আপোনালোকৰ হেক্টিক শিডিউল চলি আছে। চাহৰ লগতে বৰ্তমান বিজি হবলৈ লৈ আছো মই। চাহকাপ দেখি আচলতে মোৰ মনত পৰি গৈছে, কৈ দিওঁ আৰু এই বৰ্ষটোৰ বাবে এখন নাটকৰ সৈতে বিশেষভাৱে ব্যস্ত হবলৈ লৈছো। নাটকখনৰ নামটোৱে হৈছে মোৰ চকুলোৰে একাপ চাহ। আৰু বেছি ভাল কথা, অৱশ্যে আমি দেখিও আছো ন, থিয়েটাৰ সূৰ্যৰ এবাৰ ৩খন খুব সুন্দৰ নাটক, তাৰে অন্যতম এখন নাটকৰ যথেষ্ট ইতিমধ্যে প্ৰচাৰ আৰম্ভ হৈছে, অভিজিত ভট্টাচাৰ্যদেৱৰ মোৰ চকুলোৰে একাপ চাহ। এতিয়া এই চাহকাপ দেখি মোৰ কিয় নাজানো মোক প্ৰথম মনলৈ সেইখন তাত আৰু আমাৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞা ছাৰো আছে। একেবাৰে আচলতে এটা সুকীয়া অনুভৱ হবলৈ গৈ আছে বুলি কৈছো, কাৰণ তেখেতৰ লগত অভিনয় কৰিবলৈ পোৱা নাই এতিয়ালৈকে, পামহে। তেখেত ভ্ৰমণত ৩৩টা বছৰ আছে বুলি শুনিছো, দেখিছো, দেখাটোতো দেখিছোৱে, কিন্তু ৩৩টা বছৰ আমিতো প্ৰত্যেক বছৰে তেখেতৰ নাটক চাবলৈ পোৱা নাই, কিন্তু ৩৩ বছৰ আছে বুলি শুনিছো, আৰু বহু কেইবছৰ তেওঁৰ নাটক আমি নিজে দেখিছো চোৱা সৰুৰে পৰা, তো আমি ফেন। থিয়েটাৰৰ কথা যেতিয়া ওলাইছে, কথা এটা মনলৈ আহিছে দাদাৰ ফালে দেই, মই সুধি দিছো ইয়াতে। বা ৯টা মাহ অসমৰ মানে ইমূৰৰ পৰা সিমূৰলৈ থাকে। সাধাৰণতে আমাৰ কি হয় ন, যেতিয়া দেউতাকজন কামলৈ ওলাই যায়, আমাৰ মাকগৰাকীয়ে পেম্পাৰ কৰিবলগীয়া হয়, ল'ৰা ছোৱালীজনীক লালন পালন কৰিবলগীয়া হয়। কিন্তু আপোনালোকৰ কণমানি দেৱকন্যা, তাইক আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা আপুনি ৰাতি শোৱালৈকে সম্পূৰ্ণভাৱে প্ৰতিপালন কৰিবলগীয়া হয়। দেউতাৰ অনুভৱটো কেনেকুৱা হৈছে? এইখিনিত মানে এনেকুৱা কথা হয়, চাগে এনেকুৱা নহয় প্ৰথম মই যে ইমানখিনি কষ্ট কৰিছো সাংঘাতিক ধৰণে, মই কিবা বেলেগ ধৰণৰ দেউতাক, এনেকুৱা নহয়। আমাৰ থিয়েটাৰত থকা বহু সংখ্যক মানে আৰ্টিষ্টৰ এনেকুৱা ঘৰত এইটো এটা নিত্য নৈমিত্তিক কাৰবাৰ মানে, আৰু আমি টেনচন ললে আমাৰ টেনচনবোৰতো মানে দূৰ হৈ নাযায়। তো ছোৱালী প্ৰথমতে সৰু আছিলে, এতিয়াতো অকণমান ডাঙৰ হৈছে। কেইবছৰ হৈছে তাই? এতিয়া 3 বছৰ কমপ্লিট হৈ গ'ল। মই থিয়েটাৰলৈ ফাৰ্ষ্ট যেতিয়া গৈছো, তাই তেতিয়া 2 বছৰ 8 মাহ মান হ'ব নেকি, 7 মাহ মান হ'ব প্ৰথম। আৰু তাতোতকৈ ডাঙৰ কথা মানে আমাৰ এজনী ভণ্টি আছে, পূজা তাইৰ নামটো, আমাৰ শিৱসাগৰতে ঘৰ, তাই আমাৰ লগত থাকে। তাই মানে ছোৱালীৰ দ্বিতীয় মাতৃৰ নিচিনা, সঁচা কথা ক'বলৈ গ'লে। আমাৰ ঘৰ দুখন, এওঁলোকৰ ঘৰ আৰু মোৰ ঘৰ দুখনৰ বহুত ছাপোৰ্ট, কিন্তু ঘৰখনতো দিগদাৰ, যাবলৈ নোৱাৰে। কিন্তু তাই যিমানখিনি মানে আমাক ছাপোৰ্ট কৰিছে, তাইৰ কাৰণেহে চাগে তাই কৰিব বিচৰা কামখিনি বা মই কৰিব বিচৰা কামখিনি ছোৱালীজনী থকাৰ পিছতো কৰবাত নহয় কৰবাত গতিত গৈ থাকিব পাৰিছে। আচলতে এই কথাটোৰ লগতে যোগ কৰি কৈছো, আৰু যিহেতু প্ৰশ্নটো মই বুজি পাইছো, তোমাৰ প্ৰশ্নটো ঠিক এনেকুৱা ধৰণৰ যে মানে মহিলা এগৰাকী যেতিয়া কামলৈ ওলাই যায়, পুৰুষে যদি পুৰুষজনৰতো নিজৰ কাম থাকে, মাতৃৰ কামখিনি যেতিয়া কৰিবলগীয়া হয়, কিন্তু মানে কি হয় আমাৰ ক্ষেত্ৰত অলপমান আমাৰ মানে এটা বেলেঞ্চ মেইনটেইন কৰি চলিবলগীয়া হয়। কেনেকে ধৰণৰ বেলেঞ্চ মেইনটেইন মই কৈছো, আমাৰ কি হয়, ছোৱালীজনী 2 বছৰ 8 মাহৰ পৰা মই থিয়েটাৰ গৈছো বুলি কৈছো, এখেত থিয়েটাৰৰ লগত জড়িত নাই, এখেতে শ্বুটিং চিৰিয়েলৰ কামত ব্যস্ত থাকে, একেলগে 2খন চিৰিয়েল এটলিষ্ট 2খন একেলগে চলি থাকেই মানে শ্বুটিং, তেওঁৰ শ্বুটিং থাকে, মোৰ নাটক থাকে। তাৰ মাজত দিনটো আমি এনেকুৱাকে মিলাই লওঁ যে ধৰক মই মেক্সিমাম মোৰ যিমান নাটক থাকে মই চেষ্টা কৰো মই ঘৰৰ পৰা অহা যোৱা কৰিব, মই ঘৰৰ পৰা অহা যোৱা কৰো যাতে মানে মই দিনটো অন্তত তাইক সময়টো দিব পাৰো, স্কুলৰ পৰা ঘূৰি অহা পিছৰ সময়খিনি হওক বা যেনেকে নহওক ৰাতিপুৱালৈকে সময়খিনি দিয়ে, তেনেকে মানে আমি টাইমটো মেনেজ কৰি আচলতে এটা মানে ডাঙৰ টিম ৱৰ্ক, আপোনালোকৰ মতে মানে সাংঘাতিক এটা বুজাবুজি, খুব ধুনীয়া ছাপোৰ্ট, খুব ধুনীয়া মানে টিম ৱৰ্ক এটা বুলি কওঁ। নটৰাজেও বহুত সহায় কৰে, টিম ৱৰ্কটো মিলাই দিয়ে, বহুত সহায় নটৰাজৰ আছে, ভগৱানৰ আছে, আৰু 2খন ঘৰৰ বিৰাট আছে, মানে আইতা ককাক, আমাৰ 2জনী আইতাক আৰু ককাক মানে
তাইক লৈ যথেষ্ট কনচিয়াছ। ইয়াতে মই আপোনালোকক এটা পাৰ্থক্য দিম। ধৰি লওক আপোনালোকৰ মা দেউতাৰ সময়ত সেই সময়ৰ মানে হাজবেণ্ড ৱাইফ আৰু বৰ্তমান সময়ৰ হাজবেণ্ড ৱাইফ ন, এই যিটো সম্পৰ্ক, বুজাবুজি, বিশ্বাস, যিটো সম্পৰ্ক তাহানিৰ দিনৰ আজিৰ দিনৰ মাজত এই পাৰ্থক্যটো কেনেকুৱা আপোনালোকৰ অনুভৱ কৰে? তেওঁলোকৰ সময়ৰ ৰিলেশ্যনশ্বিপ বিলাক অলপ বেলেগ ধৰণৰ আছিল আৰু এতিয়া ৰিলেশ্যনশ্বিপ বিলাক দুইজনে কাম কৰিবই লাগিব। দুইজনৰ মানে কাম কৰাৰ যিটো মানে আজিকালি ইণ্ডিপেণ্ডেণ্ট হৈ থকাৰ এটা সকলোৰে প্ৰৱণতা থাকে আৰু হ'ব লাগিবও। কাৰণ এখন ঘৰত এজনী ছোৱালী ডাঙৰ হয়, মাক বাপেকে ডাঙৰ কৰে। মই এতিয়া মোৰ ছোৱালীজনী ডাঙৰ কৰি আছো, মোৰ এটা সপোন আছে ছোৱালীজনী কিবা এটা কৰিব। তো তেওঁৰো মাক বাপেকে তেনেকুৱা এটা সপোন দেখিছিল, সেইদৰে মোকো দেখিছিল। মই ল'ৰা হিচাপে মোৰ সপোনখিনি পূৰ কৰিম, ছোৱালী এজনী হিচাপে বিয়া হোৱাৰ পিছত সপোনখিনি পূৰ নহ'ব, এনেকুৱা ধৰণৰ কথা নাই। মই ভাবো সেই মাইণ্ডবোৰ আমাৰ অলপ সলনি হ'ব হৈছে, যথেষ্ট পৰিমাণে আজিকালি সেই হেৰিটো চেঞ্জ হৈছে। অকল আমাৰ ক্ষেত্ৰত নহয়, ক'ৰবাত নহয় ক'ৰবাত এৰা ধৰাৰ মাজেৰে সংসাৰ গাড়ী চলি থাকিব লাগিব, গম পাইছানে? আৰু আজিকালি কি হৈছে এটা বস্তু খুব মানে হাজবেণ্ড বিলাক প্ৰগ্ৰেছিভ বহুত হ'ল কিন্তু আগতকে। সেইটো ক্ষেত্ৰত কিন্তু মই অকল মোৰ হাজবেণ্ড বুলিয়ে নকওঁ, তুমি চৌপাশে চাবাচোন বিৰাট প্ৰগ্ৰেছিভ। আগৰ ইনলজো নাই। বালে আকৌ আছে হা, সেই এক্টিঙৰ লাইনৰ কথা এটা। তাৰ আগতে অকমান আমি অতীতলৈ উভতি যাওঁ নেকি? অতীতলৈ যাওঁ বা দাদা দুইজনৰ স্কুলিং, কলেজ বা চাইল্ডহুড, সেই বস্তুখিনি অকমান। মোৰ যোৰহাটত ঘৰ, এনেইতো জাজি তামুলী চিগাত মোৰ অৰিজিনেল ঘৰ, কিন্তু মোৰ জন্ম আৰু দেউতাৰ কৰ্মসূত্ৰে আমাৰ ঘৰ যোৰহাটত হ'ল, সেইটো কাৰণে আমি যোৰহাটৰ। তাৰপিছত তাতে মই স্প্ৰিংডেল স্কুলত স্কুলিং কমপ্লিট কৰিছোঁ, JP কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ মই মাছ কমিউনিকেশ্যনত, মানে মিডিয়া ৰিলেটেড কামৰ লগতে মই ইনভলভ আৰু। তাৰপিছত মডেলিং কৰিছিলোঁ প্ৰথম পৰ্যায়ত, মানে হাই ছেকেণ্ডেৰী কৰি থাকোঁতে। আৰু সেইখিনি সময়তে সমান্তৰালভাৱে খুব কম বয়সৰ পৰা মোক দেউতাই লৈ গৈছিলে কথক শিকাবলৈ, শাস্ত্ৰীয় নৃত্য, আৰু মায়ে লৈ গৈছিলে নাটক কৰাবলৈ। যিহেতু আপুনি JBত পঢ়া, আপুনি JBত চাওক, প্ৰতিগৰাকী সেই সময়ত স্কুল কলেজত পঢ়া ছাত্ৰ ছাত্ৰীৰ বাবে সেই সময়খিনি কিছুমান সুমধুৰ স্মৃতি থাকে। JBৰ লগতো আপোনাৰ কিছুমান মেমৰিজ আছে। ইউনিফৰ্মটো চেঞ্জ হ'ল নেকি মই নাজানো, কিন্তু তেতিয়া আছিলে একদম ডাৰ্ক নেভি ব্লু আৰু হোৱাইট দুপট্টা আৰু মানে পাটিয়ালা পেণ্ট বগা আৰু। ইউনিফৰ্মটো মানে বেলেগ আৰু বৰুৱা চাৰিআলিত আৰু সেইটো ইউনিফৰ্ম পিন্ধি যাবলৈ পালে মানে, আৰু JBত পঢ়িবলৈ ভাল মাৰ্কছ এটাও লাগে, মানে নিজকে বহুত চোকা চোকা ফিল হয় মানে আৰু JBত পঢ়িবলৈ পালে। JBৰ কিবা এনেকুৱা কিবা মধুৰ স্মৃতি? JBত আটাইতকৈ ভাল লগা, আমাৰ বহুত মানুহৰ কেৰিয়াৰত JBত পঢ়া যিসকলক ধৰক এতিয়া চিনি পায়, আমাৰ বেষ্টটোৰ কথা কৈছো বাৰু, তাৰ আগৰখিনিতো নকওঁৱে। JB কলেজৰ মানে যি কৰ্তৃপক্ষ তেওঁলোকৰ বহুত অৰিহণা আছে, বিশেষকৈ আমাৰ প্ৰিন্সিপাল ছাৰ বিজয় শৰ্মা ছাৰ, বাৰ দেউতাক ছাৰ, মানে আমি পঢ়োতে ছাৰ প্ৰিন্সিপাল, আমি পঢ়োতে ছাৰ প্ৰিন্সিপাল আছিলে। ছাৰৰ এটা মোৰ আটাইতকৈ ভাল লাগে, ছাৰে আমাৰ টাইমত মানে এনেকুৱা আছিলে, অকল শৈক্ষিক পৰিৱেশটোৱে মানে টনকিয়াল নহয়, আমাৰ টাইমত ভাওনা হৈছিলে কলেজত, ইউথ ফেষ্টিভেল প্ৰতি বছৰে ভাল ভাল জেগাত আমাৰ ইউথ ফেষ্টিভেল গৈছিলে, ভাল ভাল নাটক হৈছিলে, আমি গদা পৰ্ব কৰিছিলো, আমাৰ তাতে এনুৱেল প্ৰডাকশ্যন হৈছিলে, আমি ৰূপালীমৰ নিচিনা নাটক কৰিছিলো। তো মানে বিৰাট টনকিয়াল আছিলে মানে কালচাৰেল পৰিৱেশটো। চাইল্ডহুড মানে মই নাজিৰাত পঢ়িছিলো প্ৰথমতে। নাজিৰা পঢ়াৰ পিছত মোৰ দেউতা ঢুকাল। দেউতা ঢুকোৱা এবছৰ মই গেলেকীৰ এখন স্কুলত পঢ়িছিলোঁ, য'ত মোৰ মামায়ে চাকৰি কৰিছিল। তাৰপিছত মাৰ চাকৰি সূত্ৰে আকৌ আমি নাজিৰালৈ আহিলোঁ। নাজিৰাতে মই কলেজ পঢ়িছোঁ, মোৰ কলেজ পঢ়ালৈকে নাজিৰাতে শেষ কৰিছোঁ। ইন দি মিন টাইম মই নাটকৰ পাঠ্যক্ৰম সাংঘাতিক ধৰণৰ তেনেকুৱা নহয়, বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ হয়, কিবা হয়, আৰু সৰুৰ পৰাই মায়ে নাটক, ভাওনা, কবিতা আবৃত্তি এনেকুৱা ধৰণৰ যিবিলাক কৰ্মশালা হয়, সেই কৰ্মশালাসমূহতে মায়ে লৈ যায়, আৰু তেনেকেই মনটো হয়তো মোৰো সেই বস্তুটোৰ প্ৰতি ঢাল খালে। তাৰপিছত আমি যোৰহাট গ'লোঁ। যোৰহাটতে তোমালোকৰ ইয়াতে থকা দীপ, মোৰ খুব ভাল বন্ধু, দীপজ্যোতি ভূঞা, দীপক লগ পালোঁ। দীপৰ তেতিয়া দেউতাক আছিল, দেউতাককো লগ পাইছোঁ। বহুত ধৰণৰ স্মৃতি আছে তাতে থকা। প্ৰায়ভাগ স্মৃতি আচলতে এতিয়া খুল্লম খুল্লা ক'বই নোৱাৰি। তো সেইটো আচলতে আমাৰ মানে মোৰ তেতিয়া কি ক'ম, তোমাৰ একদম ডেকা ল'ৰা ন তেতিয়া, এতিয়াও ডেকা ল'ৰা বাৰু, সেইটো বেলেগ কথা। তেতিয়া মানে অকণমান চকলীয়া। উৎপাত কৰিছিলে নে?
বহুত বেছি মানে আনচেন্সৰ্ড আৰু উদঙীয়া এনেকুৱা কিবা উৎপাত আছে নেকি যিটো মানে উৎপাত বুলিয়ে কৈছো আৰু যিটো মানে আপোনাৰ মনত আছে এনেকুৱা এটা কাম কৰিছিলো আৰু যিটো আজিও মনলৈ আহে ধেৰ স্মৃতি আছে এতিয়া স্মৃতিবোৰ আছে নাজানো মই কিন্তু আছিল মই দেৱাশিষ বৰদলৈ যোৱাটো বিৰাট ফেমাছ আছিলে আৰু কেলে ফেমাছ আছিলে মই নাজানো আৰু ফেমাছ নহয় এনেই এইবিলাক মিছা কথা আপোনাৰ ভাড়া ঘৰৰ যিটো মনৰ চৰিত্ৰ সেইটোৱে আপোনাৰ কেৰিয়াৰৰ মানে টাৰ্ণিং পইণ্ট বুলি ক'ব বিচাৰে নেকি নিশ্চয় মই ভাড়াঘৰটোতো এইটো আৰু ক'বই নালাগে সেইটো ডেফিনেটলি হয় যে ভাড়াঘৰৰ মনৰ যিটো চৰিত্ৰ বা আমাৰ ভাড়াঘৰৰ প্ৰতিটো চৰিত্ৰৰে যি ধৰণে মানুহৰ সমাদৰ লাভ কৰিলে সেইটো ডেফিনেটলি আমাৰ টাৰ্ণিং পইণ্ট কিন্তু তাৰ আগতেও মই বহুকেইটা কাম কৰিছোঁ তাৰ পিছতো মই বহুকেইটা কাম কৰিছোঁ চিনেমাও কৰিছোঁ কিন্তু ভাড়াঘৰৰ পৰা যিটো মানে এটা বহি থাকিল মানুহৰ মনত সেইটো আৰু সদায় থাকিব বুলি মই নমৰালৈকে কমচে কমটো মানুহে মোক সেই চৰিত্ৰটো নাপাহৰে বুলি মই আশা কৰোঁ মই মোক তেনেকে এটা চৰিত্ৰ হিচাপে বুলি মোকতো ডেফিনেটলি কাৰণ তেনেকুৱা কি বুলি ক'ব লাগিব তেনেকুৱা লাকেই নহ'লে যে এনেকুৱা এখন চিৰিয়েলৰ পৰা বোলে একদম মানে মানুহে ছুপাৰ ডুপাৰ ফেমাছ হৈ গ'লো কিন্তু এনেকুৱা হৈছিলে যে মানে এটা যে এটা ধুনীয়া এটা মুকুটটো সাজিবৰ কাৰণে এপাহ এপাহকে যেনেকে যে লগাবলগীয়া হয় যে মণি মুকুটা সেই তেনেকে লগাবলগীয়া হৈছিলে মোৰ ক্ষেত্ৰত মানে বোলে আজি মই প্ৰতিজ্ঞা বুলি মোৰ প্ৰথম চিৰিয়েলখন আছিলে তাৰপিছত ৰুণজুন গাৰ্লছ হোষ্টেল বৈদেহী বহাগতে পাতি যাম বিয়া মন মন্দিৰ প্ৰতিজ্ঞা কিন্তু তথাপিতো তেওঁৰ মানে তেওঁ ভাবে নাভাবে নাজানো কিন্তু এই বহাগত পাতি যাম বিয়াৰ যিটো শিক্ষক সিহঁতৰ অনুষ্ঠান আছিল ৰং চেনেলৰ সেই অনুষ্ঠানটো চলাইছিল আপোনালোকৰ লাভ ষ্টৰী আমি বিভিন্ন শ্ব'জ ইণ্টাৰভিউজত পাই আহিছো কিন্তু আমাৰ জানিব মন গৈছে আচলতে কোনটো কথা ইজনে সিজনক ইমপ্ৰেছ কৰিছিলে ফাৰ্ষ্ট ইম্প্ৰেশ্যন মোৰ ফালৰ পৰা কথা এটাই যে মই যিহেতু অভিনয় মোৰ জীৱনৰ অভিন্ন অংগ তো অভিনয়ত মই মোৰ চব বিচাৰি পাইছিলোঁ তেওঁ যিহেতু অভিনয় কৰে আৰু প্ৰথম কথা তেওঁ অভিনয় কৰেওতো কৰে খুব মন দি কৰে আৰু খুব ভাল অভিনেত্ৰী মই আগতে কৈছোঁ বাৰু তো সেইটো কাৰণে হয়তো মোৰ তেওঁৰ প্ৰতি প্ৰথম সেই এট্ৰেকশ্যনটো আহিছিল ন' ডাউট তেনেকুৱা ভাল অভিনেত্ৰী আৰু বহুত কেইগৰাকী মই লগ পাইছোঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত চাগে ভগৱানেও আমাক মিলাই থৈছিল বা মোৰ তেনেকৈ ভাল পোৱাও জাগিছিল আৰু আমি আচলতে বহুত আগৰ পৰাই আমাৰ চিনাকি আছিল কিন্তু আমাৰ সেই ৰিলেশ্যনটো তেনেকুৱা ভাল পোৱাৰ সম্বন্ধ নাছিল আৰু এটা কথা এড কৰিছো হা এনেকে মই শুনা পাইছো আচলতে আৰু যে কিবা নাটক চাবলৈ গৈছিলে আৰু দাদাই বেক চাইডৰ পৰা কিবা কমেণ্ট এটা দিছিলে তেনেকুৱা কিবা এটা ইনচিডেণ্ট হৈছিলে নি বাৰু তেনেকুৱা কিবা ইনচিডেণ্ট হৈছিলে নি বাৰু তেজীমলা চাব গৈছিলে মোৰ গৈছো সেইখনে হয় নে এতিয়া কথাটো এনেকুৱা এই ধৰণৰ ঘটনাটো তোমাক যি কৈছে সি সেই সময়ৰ সেই কথাখিনিহে জানে এতিয়া আমাৰ মাজত ঢেৰ ঘটনা ঘটি গ'ল দিনটোত 15খনমান কাজিয়া হয়তো ঘটনা এতিয়া মানে সেই ঘটনাবোৰ অকণমান তল পৰি আছে এতিয়া ঘটনাতকৈ এটা আছিলে যে মানে আহিছে আৰু এনেকুৱা দুটা প্ৰশ্ন এতিয়া সুধিব আৰু সেইকাৰণে মই সুধি দিছিলো নাই ঠিকে আছে সেইটো তুমি যিখন নাটকৰ কথা কৈছা সেইখনেই চাগে কাৰণ তেজীমলা চাইছো বা আৰু নজোজন নদস্তও চাইছো একেটা প্ৰডাকশ্যনে আছিলে প্ৰডাকশ্যন একেটা নহয় ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ গৈছিলে আপুনি প্ৰডাকশ্যন আছিল এখন যোৰহাটৰ প্ৰডাকশ্যন সেই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত গৈছিলে নাটক এটা ডিষ্ট্ৰিক্ট লাইব্ৰেৰী এটা থিয়েটাৰ তো ক'ৰবাত যদি কিবা কৈছো এইটো পাহৰিছো আৰু বা পিছত আমি কৰা নাটকো তেওঁ চাবলৈ আহিছে কিবা কথাত যদি ক'ৰবাত কিবা আগতে মোক বহুত ইনচাল্ট কৰে বহুত ইনচাল্ট আজিকালি মোক কৰে মানে মই কৈছো নহয় টক তুলি আছে কেনেকুৱা ইনচাল্ট কৰে লকনা কিহে মেডাম এনেকেহে মাতিব মই মানে দেখিলে দূৰৰ পৰা পলাও জানানে তাই বোলে মোক দেখিব নোৱাৰে মই তেতিয়া ইমান কামো এনেকে ভাবে ইমান কাম আৰু তুমি ভাবা মানুহক যদি তোমাক লগ পাই মানুহ তোমাক ইনচাল্ট কৰে অশান্তি লাগিব নাই তোমাক কিহে মেডাম মডেলিং কৰি আছা নাই এনেকুৱা ধৰণৰ কথাবোৰ মই ৰিপ্লাই চিপ্লাই নকৰো আৰু ভাল আৰু ন এতিয়া কাৰ লগত এনেই মানে প্ৰেম চেম আছে নে কোনোবা কেতিয়াবা এনেকুৱা হৈছে নে আপোনাৰ ধৰি লওক আপোনাক খং অলপ উঠাই ল'লে
তাৰপিছত আকৌ তেওঁৱে গৈ আপোনাক আকৌ সেইখিনি পাতল কৰি চাগে মনটো সেইবোৰতো প্ৰেমৰ পিছৰ কাহিনী কিন্তু এইটো মই যিটো কথা কৈছো এইটো মানে মই ক্লাছ 12 মান হ'ব চাগে হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ মান হ'ব তেখেত তেতিয়া একদম চুলি তুলি কাৰ্ল মই একদম বৰ্ণনাটো দি দিছো দেই শুনিবা দেৱাশীষ বৰঠাকুৰ চুলি তুলি কাৰ্ল একদম কুৰ্তা এটা পিন্ধে আৰু এনেকুৱা এটা ঝোলা এটা যে থাকে যে চাইড বেগ এটা যে হয় নাটকৰ কৰ্মী আকৌ পুৰা চিৰিয়াছ আৰু লগত দেৱজিৎ দা বুলি এজন আছিলে আমাৰ ছাতি ধৰা বিয়াৰ দেৱজিৎ শৰ্মা ন দেৱজিৎ দাও গৈছিলে দেৱজিৎ দাহঁত যায় আমাৰ তেতিয়া যোৰহাটত মই অলপ আগতো এইটো কথা কৈছো যোৰহাটত খুব মানে নাটকৰ পৰিৱেশ তেতিয়া আৰু বেছি টনকিয়াল আছিলে এতিয়াও হয় কিন্তু যেতিয়া যোৰহাট থিয়েটাৰ শিল্প ৰেপ্লিকা নেপথ্য ঢেৰ নাট্যগোষ্ঠী আছিলে তো গতিকে নাটকৰ পৰিৱেশটো বিৰাট টনকিয়াল মানে দেৱাশীষক বেলেগত ক'তো লগ নাপাওঁ মই নাটকৰ সূত্ৰে মানে মই লগ পাওঁ কিবা ৱৰ্কশ্বপ এটা হয় তেখেতো যায় ময়ো যাওঁ কিবা নাটকৰ সমাৰ হৈছে আমি নাটক চাব গৈছো তেখেতো গৈছে আমি কম্পিটিশ্যন কৰিব গৈছো ক'ৰবাত মই নেপথ্যৰ ফালৰ পৰা গৈছো তেওঁ ৰেপ্লিকাৰ ফালৰ পৰা গৈছে লগ পাওঁ তাতে দি দিয়ে কি হে মেডাম মডেলিং কৰি আছা মোৰ মানে এনেকুৱা খং উঠে মানে মই বোলো এইটো এতিয়া মোক আকৌ কামুৰিব ইনচাল্ট দি জিতি মোক কাট মাৰিব মই পলাও মানে জানানে কিন্তু মায়ে এখেতক খুব ভাল পাইছিলে কৈয়ে থাকে আৰু দেৱাশীষ আৰু এওঁ মালে খুব ফোন চোন কৰি থাকে তেতিয়া পিছত এওঁ কোৱাৰ দৰে সেই ৰাসৰ সময়তহে মই তেওঁক মানে ক্লজলি লগ পাইছো আৰু তেতিয়া মই তেওঁৰ মানুহজনক পাৰ্চনেলি ভালকে চিনাকি হৈছো বা এওঁৰ বন্ধু মহলটো আৰু মোৰ বন্ধু মহলটো কমন তেওঁৰ যিখিনি ফ্ৰেণ্ড মোৰ ফ্ৰেণ্ড একে নাটকৰে এওঁৰ যিখিনি যোৰহাটৰ বন্ধু পবিত্ৰ বুলি কয় পবিত্ৰ খাউন মোৰো সেই একে আমি তাক কামিনী বুলি মাতো মৰমতে নাটকৰ এটা চৰিত্ৰ আছিলে তাৰ নামটো কামিনী সেইটোৱে পৰি গ'ল তাক আমি সেইটো নামেৰে মাতো তেনেকে আমাৰ কেইবাটাও লগ একে পংকজ কামিনী মানে সেই লগখিনি এখেতৰ হয় ঋতু সেই সূত্ৰে মানে সিহঁতে আমাক খুব জোকায় তেতিয়া খুব জোকায় ইমান জোকায় জোকাই মানে আমি নভবা চিন্তা এটা আমাৰ দুইজনৰ মূৰত তেওঁলোকে ৰোপণ কৰি দিলে নভবা চিন্তা একেবাৰে নভবা চিন্তা সিহঁতে বাৰু মোটামুটি প্ৰায় কেইজনী ছোৱালীৰ লগতে জোকায় মোক কোনোদিন নজোকায় ছোৱালী হলেই হ'ল আৰু সিহঁতকে মানে মোৰ লগত জোকাবই যদি আৰু এটা কথা মই ইয়াতে ইনক্লুড কৰিছো যিটো ভাল পোৱা কথা ক'লে আপোনালোকৰ আৰম্ভণি ক'লে ফাৰ্ষ্ট ইম্প্ৰেশ্যনৰ কথা ক'লে বহুতখিনি কথা শুনিলো আপোনালোক দুইজনে এইখিনি শুনি মোৰ এটা প্ৰশ্ন সুধিব মন গৈছে যদি এই ভাল পোৱা বা প্ৰেম শব্দটো যদি আপুনি 3টা শব্দত প্ৰকাশ কৰে আৰু আপুনি 3টা শব্দত কেনেকে কৰিব প্ৰেম বস্তুটো মানে কোনোতো দেখা পোৱা নাযায় ন আৰু সকলো যেনেকে আমি ভগৱান কাকো নেদেখো এইবোৰ এটা অনুভৱ নহয় জানো অনুভূতি যেতিয়া তোমাৰ প্ৰথম ভাল পোৱা হয় তুমি গম পাবা তোমাৰ যিহেতু কোনোবা এজন বাগদত্তা আছে তো সেই যে অনুভৱটো সেয়াই প্ৰেম সেইটো কাকো আচলতে ফুল এপাহ ফুলিলে ধুনীয়া লাগিছে এনেকে দেখাই দিব পৰা নাযায় অনুভৱ বস্তুটো আচলতে একদম নিজেই নিজৰ লগত ৰখা এটা বস্তু নহয় জানো মই যদি এটা শব্দত যদি ক'বলৈ যাওঁ অনুভৱ আচলতে এটা সৃষ্টি ক'লে চোৱাচোন নহয় সেই শব্দটো কোৱা নাই বুজা নাই সৃষ্টিৰ এটা কৰবাত নহয় কৰবাত তোমাৰ জীৱনটোত যিসমূহ সৃষ্টি হৈ থাকে মই যিহেতু সৃষ্টিৰ কৰ্মৰ লগত জড়িত সেই সৃষ্টি হৈ থকাৰ মূল কাৰণটো কিন্তু প্ৰেম লাগিলে যি প্ৰেমেই নহয় ধুনীয়াকে কৈছে খুব ধুনীয়া মোৰ কাৰণে প্ৰেম একদম ইনস্পিৰেশ্যন যিটো বস্তুৱে মোক জীয়াই থাকিবলৈ উৎস হিচাপে মোৰ কাৰণে কাম কৰে মোৰ কাৰণে সেইটোৱে প্ৰেম মই ছোৱালীজনী মোৰ জীয়াই থকাৰ উৎস এটা সেইটো মোৰ প্ৰেম মোৰ মানুহজন মোৰ জীয়াই থকাৰ এটা উৎস এয়া মোৰ প্ৰেম মোৰ মা দেউতা মোৰ জীয়াই থকাৰ উৎস সেয়া মোৰ প্ৰেম মোৰ কাৰণে মানে মোৰ জীয়াই থকাৰ ৰিজন যিটো সেইটোৱে মোৰ প্ৰেম আৰু মই একদম নিৰ্দিষ্টকে মোৰ কেইজনমান মানুহ আছে মোৰ পৃথিৱীত সেই মানুহকেইজনে মোৰ জীৱনটো আৱৰি ৰাখিছে মই যেতিয়া সদায় ভগৱানৰ ওচৰত যাওঁ মই কোনো দিনে নিজৰ কাৰণে একোৱে আজিলৈকে বিচাৰি পোৱা নাই মোৰ হাতখন জপাই লৈ মই এফালৰ পৰা মই 7টা মানুহ আছে 7টা মানুহৰ নাম লওঁ এই মানুহকেইটাৰ মনৰ যি আশা আছে চব পূৰণ কৰিবা সেইটোৱে মোৰ হেৰি মোৰ কাৰণে সেইটোৱে এনেকে আচলতে কাজিয়া পেচালবোৰ এনেকে হৈ যায় আমাৰ কাজিয়া লগৰ যোন আমাৰ লগত থাকে সেইখিনি মানে পুৰা চুপাৰ ডুপাৰ এনজয় কৰে আমি কেতিয়া চিঞৰ বাখৰ আমাৰ কাজিয়া নহয় আমাৰ কাজিয়াবোৰ এনেকুৱা মানে যিকি নহওক যিহেতু এতিয়া অকণমান চিৰিয়াছ প্ৰশ্ন অলপ চিৰিয়াছ হওক প্ৰেম শুনিলো নাটকৰ বিষয়ে জানিলো চিৰিয়েলত কাম কৰিছে নাটকত কাম কৰিছে ইমান অভিজ্ঞতা আপোনালোকৰ ক'ৰবাত যিটো প্ৰশ্ন সুধিবলৈ মই গৈছো মই নিজেও ইনভলভ আছো দেই মোৰ ক্ষেত্ৰতো হৈছে আৰু লগতে বহুত মানুহৰ লগত জড়িত হৈ আছে মোৰ ঘৰ শিৱসাগৰ বা বহুত মানুহ আমি কি হয়
আহ, আমাৰ মন যায় কিছু কেতিয়াবা কি হয় মোৰো টিভি পৰ্দাত যাব মন যায় মোৰো কেতিয়াবা নাটক কৰিব মন যায় কিন্তু কি হয় ঘৰখনৰ কিছুমান কথা আহি পৰে পেৰেণ্টছৰ কিছুমান কথা আহি পৰে কিছুমান পঢ়া শুনাৰ কথা আহি পৰে আৰু বিশেষকৈ মই মন কৰোঁ যে আমিবোৰে এনেকুৱা কিবা এটাত যাবলৈ কৰিবলৈ হ'লে আমি আমাৰ নিজৰ ঠাইখনত সেই থাকি সুযোগটো একো কৰিব নোৱাৰো নাপাওঁ সেই সুযোগটো আচলতে। কৰিব নোৱাৰো ইয়াৰ পৰা ধৰি লওক আজি যদি আমি আমাৰ অসমৰ কথা ক'ব যাওঁ আমি গুৱাহাটীলৈ যাব লাগিব তাৰো বাহিৰলৈ যাব গ'লে আমি মুম্বাইলৈ যাব লাগিব গতিকে আৰু ঘৰখনো ছাপৰ্টো কেতিয়াবা কি কয় আমাক যে এইটো কৰিব নালাগে থ কিতাপ পঢ় এইবোৰ কৰি কি কৰিবি মানে আপোনালোকে কি ক'ব আচলতে মঞ্চ এখন আমি সৰু ঠাই এখনৰ পৰা সেই গুৱাহাটীলৈ যাবলৈও সেইখন যে মঞ্চ নাপাওঁ বহুত সুবিধাখিনি নাপাওঁ স্বত্তেও বা যাব লাগিব আমি বহুতখিনি ত্যাগ কৰিব লাগিব বা এইখিনি ক্ষেত্ৰত মানে আৰু বহুত ল'ৰা ছোৱালী ইচ্ছা কৰে মই অফ মানে স্ক্ৰীণতো কৈছিলো আপোনাক যে মোৰ নিজৰো কিছুমান মানুহ আছে তাহাঁতি খুব ইচ্ছা কৰে যাবলৈ দাদাই যিদৰে কৈছে এই ঘৰৰ পৰা নিদিয়ে ধৰক পাৰফৰ্মিং আৰ্টছ পঢ়িবলৈ হ'লেও নালাগে থ মোক এনেকুৱাও কৈছে মোৰ ভাইটি এটাই মোৰ ভাইটিটো এতিয়া লগতে আছে আচলতে সি কৈছে দীক্ষা বা মোৰ চাকৰি কৰিলেও এইটো মন নাযাব কিন্তু মই নাটক বা এখন মই যে থিয়েটাৰত যদি যাওঁ সেই টিভিত যদি মই যাওঁ যিটো মোৰ মনটো মানে সুখী অনুভৱ কৰিম আজি তোমাৰ ইয়ালৈ অহাৰ আগত ৰাতিপুৱা দেউতাই মোক এখন ৰচিদ দিছে দি পেলাই মোক কৈছে মাইনা মাষ্টাৰ ডিগ্ৰীৰ হেৰিখন আছিলে মানে চাৰ্টিফিকেটখন যিখন ফাৰ্ষ্ট ক্লাছ চাৰ্টিফিকেট যিখন যে পায় পকা যিখন ফাইনেল ৰিচিপ্ট এখন ওলাইছে এপ্লাই কৰিছিলো তই চাৰ্টিফিকেটখন ললি নে নাই ঐ মোক সুধিছে মানে মাষ্টাৰ ডিগ্ৰীৰ ফাইনেল যিখন মই বোলো ললো দেউতা মই কিন্তু এখন ল'বলৈ যোৱা নাছিলো তুমি ৰিচিপ্ট কলেজত দিছা মইতো কি বুলি কয় এইটো কনভকেশ্যন নে কি কয় কনভকেশ্যন কয় ন কনভকেশ্যনলৈও মই যোৱা নাই ত' মোক কৈছে যে দেউতাই তই কাগজখন আনিলি নে মই বোলো মই অনা নাই তুমিয়ে নিজে ৰিচিপ্ট বনাইছা তুমিয়ে কলেজৰ পৰা দিছা তুমি থৈ দিছা পৰীক্ষাটোতো মই দিছো খালি বস্তুখিনি দেউতাই কৰিছে তাৰমানে কি ধাউতিটো মোৰ ক'ত ইয়াত তাৰপিছত মই দেউতাক কৈছো মই বোলো দেউতা এতিয়াতো মোৰ বয়সটো 35 হ'ল এতিয়াতো মই চাকৰিও নাপাওঁ আৰু সেই সোপা দম হৈও যেনিবা মোৰ ফাইলত পৰি আছে সেইখিনিতো এতিয়া একো ভেলুৱে নাই তেতিয়া দেউতাই কৈছে তই আৰু সেইবোৰ চিন্তা নকৰিবি একো পঢ়া শুনাৰ বিষয়টোক লৈ চাকৰি তাকৰি তেতিয়া মানে মোৰ মনলৈ এই কথাটো আহে যিটো কথা তুমি তোমালোক দুজনে এতিয়া উলিয়াইছা হয় এটা সময়ত বহুত বেছি ষ্ট্ৰাগল আছিলে ইয়াৰ পৰা যাব লাগিব যিটো এখেতে ফেচ কৰিছে মই ফেচ কৰিছো বা আমাৰ জেনেৰেশ্যনৰ খিনিয়ে কৰিছে আমাৰ আগৰখিনিয়েতো আৰু কৰিছে আমাৰ সময়তে চিৰিয়েল ওলাল আমি সেইটো কাৰণে ধাৰাবাহিকৰ মাধ্যমেৰে অন্তত দৰ্শকে আমাক টেলিভিশ্যনত দেখিলে আমাক দুজনে চিনি পালে তাৰ আগত VCD আছিলে ছবিৰ সময়খিনি অকণমান প্ৰত্যাহ্বানৰ আছিলে গতিকে বেছি শিল্পী ওলাব পৰা নাছিলে এটা কথা হ'ল তাৰ পিছত এই জেনেৰেশ্যনটোৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে মই কওঁ এতিয়া সেই দিন নাই যে তুমি গুৱাহাটীলৈ যাবই লাগিব তুমি তালৈ গৈ ষ্ট্ৰাগল কৰিলেহে তুমি ষ্ট্ৰাগল কৰিব পাৰিবা বা তুমি পপুলাৰ হ'বৰ কাৰণে বা তুমি এটা নন ফেচ হ'বৰ কাৰণে তুমি বম্বেলৈ যে যাব লাগিব তেনেকুৱা কোনো আজিৰ তাৰিখত ধৰা বন্ধা নিয়ম নাই আজি এই ৰুমটোৰ পৰা তোমাৰ যিটো প্ৰয়াস এই প্ৰয়াসটোৱে তোমাক হয়তো আজি একে ৰাতিৰ ভিতৰতে এনেকুৱাকে জনপ্ৰিয় কৰি পেলাব পাৰে যিটো জনপ্ৰিয়তা হয়তো অসমৰ বৰ্তমান একেবাৰে টপ অভিনেতাজনৰো নাথাকিব পাৰে ইয়াৰ কাৰণে দুটা বস্তু লাগিব এক তোমাৰ লাক যদি তোমাৰ ভাগ্যৰ চকৰি ঘূৰিবলগীয়া থাকে তেনেহ'লে তুমি তেনেকুৱা মোবাইলত বহুত মানুহ দেখিছা যাক তুমি আগৰাতি চিনি নোপোৱা কিন্তু পিছ ৰাতিলে সেই মানুহজনৰ ভাগ্যৰ চকুৰে তেখেতক এনেকুৱাকে ঘূৰাই পেলাইছে যে ফ্লেটো হৈ গৈছে গাড়ীও ঘৰো চব হৈ গৈছে ছুপাৰ ডুপুৰা পপুলাৰ হৈছেনে চিনেমা তেওঁলোকৰ অংশ ব্যৱহাৰ কৰি পেলাই গানো হৈছে হৈছেনে তো সেয়া কি তেওঁলোকৰ একেচাতে খোল খাই গ'ল এইখিনিতে মই মানে ওলাইছে কাৰণে কথাটো মই এড কৰি দিছো হা মোৰ মানে পটককে মনলৈ প্ৰশ্নটো আহিলে এই যে ক'লো ন ইউটিউব বা ইনষ্টাগ্ৰামত সেই 30 মিনিট বা 1 মিনিটৰ এটা মানে ৰিলছ বনাই বা এটা ভিডিঅ' বনাই মিলিয়নছ ভিউৱাৰ্ছ লৈ যে তেওঁলোকে এখন প্লেটফৰ্ম পায় সেই জাজমেণ্টক আপোনালোকে তেতিয়া কেনেকে চায় যিসমূহে NSD কৰি আছে যিসমূহে পাৰফৰ্মিংছ আৰ্ট পঢ়ি আছে কিন্তু তেওঁলোকে আজি হয়তো বহুত কষ্ট কৰি বহু সাধনা কৰিও তেওঁলোকে আগবাঢ়ি যাব পৰা নাই সেইটোৱে মই একদম এতিয়া এই মিডিয়ামটোৰ দুটা এটা আছে এটা প্ৰ'জ এটা কনছ প্ৰথমটো পজিটিভ এছপেক্টটো এনেকুৱা যে তুমি এইটোৰ পৰা কিমান লাভ হয় চোৱা মই যিটো ক'লো তোমাক একে ৰাতিৰ ভিতৰতে মানুহ পপুলাৰ হ'ব পাৰে হয়নে কিন্তু কিছুমানে আকৌ তোমাক থাল এখন লৈ ভাত এগাল বহি খাই থাকিও ভিডিঅ' হিচাপে দেখুৱাই আছে আৰু সেয়াও মিলিয়ন ভিউজ চাই আছে আৰু তেনেকুৱা 10জন মানুহ আছে যাক যোন জনপ্ৰিয় এতিয়া তুমি জনপ্ৰিয়তাৰ মাপকাঠিত কেনেকে ৰাখিবা সেই NSDM জনৰ লগত এখেতক একেলগে ৰাখিবা নে নাই জনপ্ৰিয় হোৱা আৰু কোৱালিটি থাকি বেছ থাকি এজন ষ্টাৰ হোৱা এটা নক্ষত্ৰ হোৱাৰ মাজত কিন্তু আকাশ পাতাল পাৰ্থক্য আছে আৰু তাৰ কাৰণে প্ৰয়োজন সাধনা যিটো সাধনা তুমি যি মাধ্যমেৰে যেনেকেই নহওক কৰিবই লাগিব আজিৰ তাৰিখত যদি একদম সৰু এক্সাম্পল দিব যাওঁ OTT কিমান এতিয়া ৱেব চিৰিজ হ'ল
সেই ৱেব ছিৰিজ বিলাকত যিবোৰ আৰ্টিষ্ট ওলাইছে বহুত হেণ্ডচাম নহয়, বহুত ৱেল টু ডু নহয়, কোনোবা বিহাৰৰ হয়, কোনোবা উত্তৰ প্ৰদেশৰ হয়, কেৰেক্টাৰ আৰ্টিষ্ট হয় মেক্সিমাম, কিন্তু তেওঁলোক ছুপাৰ ডুপাৰ পপুলাৰ। তাৰে দুজনে এতিয়া অসমৰ এখন ছবিও কৰিছে, এক্সাম্পল আছে। তো তেওঁলোক দেখিবলৈ বহুত ধুনীয়া নহয়, কিন্তু তেওঁলোকৰ কি আছে, তেওঁলোকৰ এটা NSD এটা বেছ আছে, তেওঁলোক থিয়েটাৰৰ মানুহ, যাৰ কাৰণে তেওঁলোকে তেতিয়া ৰাইজ কৰিব পৰা নাছিলে। 25 বছৰ তেওঁলোকে ষ্ট্ৰাগল কৰিছে, কিন্তু আজিতো ৰাইজ কৰিছে। কিন্তু ইয়াতে এটা কথা এটা আছে, মানে তুমি যিটো প্ৰশ্ন কৰিছা যে মাক দেউতাকে যিটো ছাপোৰ্ট দিব লাগে, ঘৰখনৰ যিটো ছাপোৰ্ট, সেইটোত কিন্তু কিছু কথা আমি চিন্তা কৰিবলগীয়া আছে, একেবাৰে নথকা নহয়। মানে কেনেকুৱা ধৰণৰ, এতিয়া আজি এটা ল'ৰা ছোৱালী, মই এতিয়া মোৰ ছোৱালীজনী ডাঙৰ কৰি আছো, তেওঁ নিজে কয় যে মোৰ ল'ৰা ছোৱালী মই এক্টিং নকৰোঁ। মানে মই নিজেও চিন্তা কৰো যে নহয় এইটো এটা প্ৰফেশ্যন হ'ব পাৰিবনে নোৱাৰে। আজিৰ ডেটত ক'ৰবাত নহয় ক'ৰবাত পিতৃ মাতৃয়ে অকণমান চিন্তা কৰাটো কোনো ধৰণৰ ভুল হ'ব নোৱাৰে যে অকল সংস্কৃতি কৰি অসমত কি ধৰণে এটা ফেমিলি চলিব, ডেফিনেটলি চিন্তাৰ বিষয় এতিয়াও হৈ আছে, মই নাই বুলি নকওঁ। কিন্তু তাতে দুটা কথা, নিজৰ অধ্যৱসায় যদি থাকে, নিজৰ যদি চেষ্টা থাকে, চেষ্টাটো এনেকুৱা চেষ্টা নহয় আমি যদি এতিয়া এখন থিয়েটাৰ কৰো, আমাৰ কাইলৈ ঘৰত যদি কোনোবা এজন মানুহ ঢুকায়ো আমি আহিব নোৱাৰো, কিমানটো লেভেললৈকে তাৰমানে নিজৰ ডেডিকেশ্যনটো লাগিব। তো সেইটো এতিয়া মই এই ভিডিঅ'টোৰ যোগেৰে আচলতে ওলাই অহাজনক সেইটো বুজাব বিচাৰিছো যে সেইটো লেভেলত যদি ডেডিকেশ্যন থাকে, ডেফিনেটলি আপোনাৰ মা দেউতাক, আপুনি আজিৰ ডেটত যদি মা দেউতাই বেয়া পাইছে, আপুনি মা দেউতাক এদিন নহয় এদিন কনভিন্স কৰাব পাৰিব যে মই সেই সময়ত ওলাই আহি যিখিনি কাম কৰিছিলো সেইখিনি শুদ্ধ আছিল। কিন্তু যদি আপুনি সেই অধ্যৱসায়লৈ কাম নকৰে, আপুনি যদি এক্টিংটো আৰু চেলেং পেটেং কৰি কৰে, গানটো যদি চেলেং পেটেং কৰি গায়, কোনো ধৰণৰ সেই সাধনা নাথাকে, তেতিয়াহ'লে ডেফিনেটলি আপুনি এটা জেগা গৈ কেতিয়াও নাপায়। এতিয়া দ্বিতীয়টো কথা হ'ল যে ৰিলছ বা ছ'চিয়েল মিডিয়াৰ থ্ৰু যিসকল পপুলাৰ গেইন কৰিছে তেওঁলোকৰ গোটেই বস্তুটোৱে বেলেগ। এতিয়া আমাৰ প্ৰব্লেমটো ক'ত হৈছে, পপুলাৰিটি আৰু মই এক্টিং কৰিব বিচৰা, মই গান কৰিব বিচৰা, এইটো একেই নহয়, বহুত বেছি ডিফাৰেঞ্চ আছে। যিসকলে সঁচা অৰ্থত এক্টিং কৰিব বিচাৰে, যিসকলে সঁচা অৰ্থত গান গাব বিচাৰে, মই কেতিয়াও নাভাবো যে তেওঁলোকে অকল আৰু অকল গ্লেমাৰাছ পৃথিৱীখনৰ কাৰণে কাম কৰিব বিচাৰে। নিজক শান্তি পাবৰ কাৰণেও আমি কাম কৰো। তুমি অলপ আগতে এটা কাম কৰিছা যে মোৰ ভাইটিয়ে চাকৰি পালে যদিও সি এক্টিং কৰি ভাল পায়, সেইটো হৈছে তাৰ মানসিক শান্তি, তাৰ মানসিক খাদ্য। একজেক্টলি কথাটো সেইটো। কিন্তু এই ৰিলছ বা তোমাৰ যিসকলে হেৰি কৰিছে, মই তেওঁলোকক কাকো মই হেৰি কৰি কোৱা নাই, বা আমি তেওঁলোকে যিখিনি কৰিছে ডেফিনেটলি সেইখিনিতো কৰিব পৰা লাগিব, ডেডিকেশ্যন আছে, সেইখিনি নাই বুলি ক'ব। কিন্তু কাকো তুমি ইজনৰ লগত সিজনক কম্পেয়াৰ কৰিব নোৱাৰা। এইজনৰ সাধনা কৰাৰ যিটো ষ্টাইল, তেওঁৰ সাধনা কৰাৰ ষ্টাইলটো একদমেই ডিফাৰেণ্ট। তেওঁৰ হয়তো সেইটো গ'ল দিবলৈ মনেই নাই, যিজনে এতিয়া ৰিলছ বনাই ধৰা বহুত পপুলাৰ, তেওঁৰ হয়তো সেইটো গ'ল দিবলৈ মনেই নাই যে মই এজন ভাল এক্টৰ হ'ম, মই এই বিষয়। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে যি এক্টিং কৰিব বিচাৰে বা যি গান গাব বিচাৰে, তেওঁ এই বস্তুটোক এটা বিষয় হিচাপে ল'ব লাগিব ন, তাৰ ওপৰত পঢ়িব লাগিব, একেবাৰে নকৰে। বিচাৰিছিলো যে যিসকলে এস্পাইৰিং এক্টৰ হ'ব বিচাৰে, মানে এক্টৰৰ খিনিৰ কথা কৈছো, এই যে মই ধৰা চাকৰি কৰি মা দেউতাই যিটো কথা তুমি ক'লা যে মা দেউতাই ঘৰৰ পৰা নিদিব পাৰে কিবা, যিকোনো এটা কাম কৰিবলৈ কিন্তু শিক্ষা বিৰাট প্ৰয়োজন। দেৱাজী যা সুকন্যা, মই এটা প্ৰশ্ন সুধিম দেই। প্ৰশ্নটো আচলতে মই কেনেকৈ সুধিম নিজেও অলপ মনলৈ আহিছে, ধৰি লওক কথা তেনেকুৱা অকণমান চিৰিয়াছ প্ৰশ্নটো, ব্যক্তিগত অনুভৱ। যিহেতু এই ধৰি লওক ছবি জগতত থকা বা যিকোনো ক্ষেত্ৰত যিবিলাক চেলিব্ৰিটি, আৰু সেই চেলিব্ৰিটি বুলি ক'লে আপোনালোককো মই আচলতে আমি বস্তুটো ৰিচাৰ্জ কৰিছো, আপোনালোক আমাৰ কাৰণে চেলিব্ৰিটি হয়, বহুতৰ কাৰণে, হয় নাই? গতিকে আপোনালোকক লক্ষ্য কৰিছো, আমি কৈছো, আমি যিহেতু আপোনালোকক আমি চাইছো ভালকে, এই শ্ব' অফ এই বস্তুটোৰ পৰা আপোনালোক খুব আঁতৰি থাকে। তাৰ বিপৰীতে আপোনালোকক আমি এইটো চাইছো যে আপোনালোকৰ ভাল লগাবিলাক সুকীয়া, মানে সৰু সৰু বস্তুবোৰত আপোনাৰ কণমানিজনীৰ বাৰ্থডেটো আপোনালোকে কিন্তু ডাঙৰ অসহায়জনৰ ওচৰত গৈ সহায়ৰ হাতটো আগবঢ়াইছে। এইটো এটা বহুত ডাঙৰ কথা, জানা নাই? ডাঙৰ শব্দ। আমাৰ ইয়াত চেলিব্ৰিটি শব্দটোৰ অকণমান ক'ৰবাত নহয় ক'ৰবাত ভুল প্ৰয়োগ হয় বুলি মই ভাবোঁ। আমি কিমান দূৰ চেলিব্ৰিটি সেইটোতো মই ক'ব নোৱাৰিম, বা কেনেকৈ লাইফটো চেলিব্ৰেট কৰোঁ সেইটো বৰ ডাঙৰ কথা। এতিয়া যেনেকৈ তুমি ক'লা বা তোমালোকে ক'লা যে
আমি আমাৰ ছোৱালীজনীৰ জন্মদিনটো গৈ অনাথ আশ্ৰম এখনত পাতি বেছি সুখ পাওঁ। তেনেকে আচলতে কোনোবাই নাপাব পাৰে, এতিয়া মই কাকো হেৰি কৰিব নোৱাৰো। সুখৰ সংজ্ঞাটো তেতিয়াহ'লে আপোনালোকে সুখৰ সংজ্ঞা কি, জীৱন কি আপোনালোকৰ মতে? সহজ সৰল এটা লাইফ যি স্পেণ্ড কৰিব পাৰে, সহজভাৱে জীৱনটোক যি ভাবিব পাৰে যে এনেকেই মই চলি যাম, মই ভাবো তাতে মজা আছে লাইফ। তাতকৈ ডাঙৰ কথা হৈছে আমি থকা সাধাৰণ ভাৱৰ যিটো থাকো, আমি থাকো বুলি নাথাকো আকৌ দেই, যে সাধাৰণ হৈ নেদেখাও। আমাৰ বহুত আৰ্টিষ্ট আছে সাধাৰণ হৈ ছচিয়েল মিডিয়াত দেখুৱায়। আমি কিন্তু আমি সঁচাকে সাধাৰণ, আমি সঁচাকে সাধাৰণ কাৰণেহে আমি সাধাৰণ। মই একদম মোৰ অনুভৱৰ পৰা কওঁনে, মেইন কথাটো হৈছে দেৱাশিস দাও বহুত গ্ৰাছৰুট লেভেলৰ পৰা অহা মানুহ, ময়ো বিৰাট বেছি গ্ৰাছৰুট লেভেলৰ পৰা অহা মানুহ। মোৰ দেউতা শিক্ষক হাইস্কুলৰ হেডমাষ্টাৰ আছিলে দেউতা, মা ঘৰৰ হাউচৱাইফ। আমি বহুত বেছি ষ্ট্ৰাগল কৰি আহি এটা পৰ্যায়ত পাইছো। এতিয়াও আজিও আমি ষ্ট্ৰাগলে কৰি আছো। ষ্ট্ৰাগল কেনেকে কৰি আছো, তেতিয়াৰ ষ্ট্ৰাগলটো আছিলে যে আমি ডাঙৰ হৈ পেলাই কিবা এটা হ'ব লাগে। আজি আমি কিবা এটা হলো, এতিয়া হোৱাৰ পিছত আমি কি কৰিব লাগে, আজি আমি এখন ঘৰ কৰিব লাগে, আজি আমি নিজৰ পেটটো পুহিব লাগে, ছোৱালীজনীৰ ভৱিষ্যতটো গঢ়িব লাগে। গতিকে এইখিনি কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, আমি নিজক বৰ্তাই ৰাখিব লাগিব। বৰ্তাই কেনেকে ৰাখিম, 10জন অভিনেতা অভিনেত্ৰী আহিছে, নিজক তাত ৰেলেভেণ্ট কৰি ৰাখিব লাগিব। মোতকে জুনিয়ৰ বহুত আহি গ'ল, মই তাৰ মাজতে নিজক প্ৰতিষ্ঠা কৰি ৰাখিবৰ কাৰণে মই মোৰ যুঁজ দিয়ে যাব লাগিব। গতিকে তাত আৰু সেই বাহ্যিকতাখিনি দেখুৱাই থাকিবলৈ হ'লে মোক বেলেগ ক'বৰ পৰা আৰু চ'ৰ্চ লাগিব, যোনে মোক সেইখিনি এনজয় কৰিবলৈ সময় দিব বা ৰিচোৰ্চ দিব। সেইখিনি সময় মোৰ নাই। মোৰ সময় হৈছে মই কাম কৰিব লাগে, কাম কৰি পেলাই মই নিজক সেই বস্তুটোত মনোনিৱেশ কৰিব লাগে। ইমানখিনি দিখাৱা কৰিব পৰাকে টকা পইচাও নাই। এক্সেক্টলি, মই ইনডাইৰেক্টলি কথাটো সেইটো কৈ আছো। মানে সেই ৰিচোৰ্চটো নাই, যিটো ৰিচোৰ্চৰ পৰা মই শ্ব' অফ কৰিম যে মোৰ গুচিৰ ইমান ডাঙৰ বেগ এটা আছে, মই প্ৰাডাৰ ছানগ্লাছ এযোৰ পিন্ধিছো। যিমানটো লেভেলৰ মোৰ ইনকাম, সিমানটো লেভেলত মই আই ৱেৰ গুড মানে ড্ৰেছেছ, আই হেভ গুড বেগছ, আই কেৰি মাই অন জুৱেলাৰিজ, এক্সেচৰিজ। যিখিনি মোৰ ইনকাম সেইখিনিৰে মই নিজক একদম ধুনীয়াকে ৰাখিছো আৰু মই থাটত থাকো। এইটোও আকৌ মই কওঁ দেই, এওঁক মই কওঁ যে আমি ইনকাম কেলে কৰিছো, লাইফটো চেলিব্ৰেট কৰিবৰ কাৰণে। গতিকে মই কিন্তু হয় মই বিৰাট চিম্পল, কিন্তু মই মোৰ লাইফটো এনজয়ো কৰোঁ, চেলিব্ৰেটো কৰোঁ। মানে আটাইতকৈ ডাঙৰ কথা এটাও আছে, আমাৰ যিখিনি ফ্ৰেণ্ড চাৰ্কল, সেই গোটেই বন্ধুবৰ্গৰ যিটো মহল, খুব আমি সাধাৰণভাৱে জীয়াই থাকি ভাল পোৱা মহল। আমি শ্ব' অফ কৰা মহলৰ লগত নাথাকো। মই নিজেও নাথাকো, তেওঁ থাকিও বেয়া পায়। আমি তালৈ যাবলগীয়া কথাই নাই, কাৰোবাৰ লগত থাকিলেহে সেই বস্তুবোৰ কৰিবলৈ মন যাব। যদি কেতিয়াবা লৈ যায় নহয়, বিশ্বাস কৰা, কোনোবাই যেন টেটুত ধৰি তেনেকুৱা কেইবাবাৰো হৈছে। এওঁ মোৰ মুখলৈ চাই, মই এওঁৰ মুখলৈ চাই পেলাই একো নোকোৱাকে আমি দুজনে এটাই যাওঁ নে, দুইজনৰ মানে একেটা ৰিয়েকশ্যন। তাৰমানে আমি সেই ছ'চাইটিখনৰ লগত আমি মেচ কৰিব নোৱাৰো। আৰু এটা কথা আমি জানিছো আৰু জনাই দিছো, যিহেতু তেওঁলোকৰ এতিয়া বিবাহ বাৰ্ষিকী আহি আছে, এবাৰ মানে কেই নম্বৰ হয় আপোনালোকৰ জীৱনৰ? কিমান? 5 বছৰ। 5টা বছৰ কেনেকুৱা ধৰণৰ, কেনেকে যায় আপোনালোকৰ সেই দিনটো? হয়, একো প্লেন কৰা নাই, তেনেকুৱা ধৰণে একো প্লেনিং নকৰো। মন্দিৰলৈ যাব, মন্দিৰলৈ তুমি যাওঁৱে এখন দিওঁ। আৰু কি হয়, আমাৰ জন্মদিন আৰু এনেকুৱা বিশেষ দিনবিলাকত আমাৰ প্ৰত্যেকৰে চাবাচোন, তোমালোকৰ চাগে চবৰে বিশেষ দিন মন্দিৰলৈ তেনেকে যোৱা হয়ে ৰাতিপুৱা। আৰু মানে কি হয়, আমাৰো চেলিব্ৰেশ্যন হয়, কিন্তু আমাৰ চেলিব্ৰেশ্যনবিলাক বেছি প্ৰাইভেট মানে কেনেকুৱা ধৰণৰ, একদম একান্তই খুব নিজৰ সেই 3-4টা যি বন্ধু মহল এওঁ কৈছে যে যিটো আমাৰ চিম্পল, আৰু এওঁ মোৰ বন্ধু মহলটো কমন আৰু খুব চিম্পলি কৰো। গোটেইকেইটাই লগ হয় কিবা এটা, তই কি খাবি, এইটো খাই ভাল পাওঁ, তই কি খাবি, তই এইটো খা, ঠিক আছে, আমি গোটেইকেইটাই কেনেকুৱা জানা, আমি দুইজনে খাই ভাল পাওঁ, উৎপাত কৰি ভাল পাওঁ, খাই ভাল পাওঁ। গতিকে খুব টেষ্টি খানা খাব পাৰি তেওঁ কেনেকুৱা, তেওঁ জোতা ধুনীয়া ধুনীয়া জোতা পিন্ধি ভাল পায়। যদি এযোৰ জোতা কিনিলে হয় 10যোৰ জোতাৰ লাইন লগাই থব। মই কিবা তেনেকুৱা ধৰণৰ এটা বস্তু ভাল পাওঁ। আমি তেনেকে লাইফটো। ঠিক আছে, আমি অনুষ্ঠানতো একেবাৰে শেষৰ পৰ্যায়লৈ পাইছো, কিন্তু তাৰ আগত এটা প্ৰশ্ন আছে, দুয়োগৰাকী একেলগে কাম কৰাৰ কিবা প্লেনিং আছে নেকি? নিশ্চয় আছে। তেওঁৰ আৰু মোৰ প্লেনিং বহুত হয় আচলতে, সৰু বুলিও ভাবো, কিন্তু তেওঁৰ ব্যস্ততা আৰু মোৰ ব্যস্ততাৰ মাজত সেই দুৱাৰ এখন সৃষ্টি হয়, তালমেলটো নাথাকে কাৰণে বহু সময়ত আমাৰ প্লেনিং বিলাক ৰৈ যায়। ডেফিনেটলি প্লেনিং আছে, ডেফিনেটলি কৰিম, আৰু আমাৰ দুয়োজনক একেলগে
দৰ্শকে মোৰ বিশ্বাস বৰ ভালো পায় কিবা এটা কৰাৰ সঁচাকে মনো আছে যদি দৰ্শক ৰাইজে আমাক এইদৰে মৰম বা আশীৰ্বাদ দি যায় ডেফিনেটলি আমি খুব ভাল কিবা এটা কৰিম প্লেনিং কৰি আছো এতিয়াই চব কৈ নিদিওঁ ঠিক আছে অল দা বেষ্ট আগতীয়াকৈ তেতিয়াহ'লে তোমালোক দুইজনৰ লগতে এই প্ৰয়াস অনুষ্ঠানটো লগত জড়িত প্ৰত্যেকলৈকে কেমেৰাৰ আঁৰত থকা ব্যক্তিসকললৈও আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো লগতে যিসকলে এই অনুষ্ঠানটো চাই আছে তেওঁলোকে যদি অনুষ্ঠানটো চাই ভাল পাইছে এই ধৰণৰ ধুনীয়া ধুনীয়া অনুষ্ঠান চাই থাকিবৰ বাবে কি কৰিব লাগিব আপোনালোক আজিকালি সকলোৱে জানে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব আৰু কৰকচোন ইমানবোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিছে এইটো চেনেল কৰাত কি আপত্তি কৰক একো ডাঙৰ কথা নহয় কৰক এই উঠি অহা যে এই টিমটোৱে কিবা এটা কৰিব বিচাৰিছে আমাৰ অসমীয়া ল'ৰা ছোৱালী কেইটামানে তেওঁলোকক এই আশীৰ্বাদকণ সকলোৱে আমি মিলি দিওঁচোন কিবা এটা ভাল হওক ভাল কিবা এটা কাম কৰিবলৈ যিহেতু তেওঁলোকে চেষ্টা কৰিছে শেষত এই গামোচাখনেৰে তোমালোকে যিদৰে আমাক সন্মান জনালা প্ৰত্যেকজন অসমীয়ালৈ মই মোৰ ফালৰ পৰা সেই সন্মান আগবঢ়াইছো আৰু এই অনুষ্ঠানটোত আজি উপস্থিত থাকি খুব আনন্দ আৰু ব্লেছড অনুভৱ কৰিছো ভাল লাগিল তোমালোকৰো ভৱিষ্যত ভাল হওক থেংক ইউ ইমান ধুনীয়াকে তোমালোকে নিমন্ত্ৰণ কৰিলা শিৱসাগৰলৈ আহিছিলো আহি তোমালোকৰ লগত এনেকৈ অকণমান সময়ৰ কাৰণে লগ হৈ কথা পাতিলো মনৰ ভাৱবোৰ শ্বেয়াৰ কৰিলো ভাল লাগিলে দৰ্শকেও আমাৰ বিষয়ে দুটামান আৰু নজনা কথা গম পালে বুলি ভাবিলো আৰু আমাক এনেকুৱা এখন প্লেটফৰ্ম দিয়াৰ কাৰণে বহুত বহুত থেংক ইউ ভাল লাগিলে তোমালোকেও গোটেইখিনিয়ে মিলি এটা টিম হিচাপে নতুনকে কাম আৰম্ভ কৰিছা উত্থান পতন চব বস্তুৰে থাকে কেনেকে গৈ থাকিবা এই জাৰ্ণিটো বৰ মানে কষ্টকৰ জাৰ্ণি বহুত লাগি থাকিব লাগিব বহুত সাধনা বহুত সময় লাগিব মাজে মাজে অকণমান আমনিও লাগিব ভাগৰো লাগিব আমনিও লাগিব কিন্তু সেই আমনি বা ভাগৰ লাগিলে ৰৈ নিদিবা যেনে তেনে ঠেলা এটা মাৰি গুচি যাবা দেখিবা শেষত গৈ পেলাই যে নহয় বিৰাট ভাল কাম কৰিলো ৰৈ নিদিলো যে গুচি আহিলো সেই এনেকুৱা এটা অনুভৱ হ'ব দৰ্শকৰো সেই এখেতে কোৱাৰ দৰে ডাঙৰ এটা কাম আছে যে আমি বিভিন্ন ধৰণৰ বস্তু ছ'চিয়েল মিডিয়াত চাই থাকো নহয় জানো তাৰ মাজতে ভাল বস্তুবিলাকক গঠনমূলক বস্তুবিলাকক যদি আমি আদৰি লওঁ তেতিয়া এনেধৰণৰ ল'ৰা ছোৱালীবিলাকে অকণমান উৎসাহ পায় গতিকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি তেওঁলোকৰ কণ্টেণ্টসমূহ চাই তেওঁলোকৰ ভাল বেয়াবোৰ আঙুলিয়াই দিয়ে কমেণ্ট ছেকশ্যনত যদি সেইখিনি শ্বেয়াৰ কৰে পাতে আন 10জনক যদি তেওঁলোকৰ ভাল ভিডিঅ'বোৰ প্ৰেৰণ কৰে তেতিয়া তেওঁলোকেও আপোনালোকৰ লগত আৰু অলপ সময় অতিবাহিত কৰিবৰ কাৰণে উৎসাহিত হ'ব